যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ। We have some breaking news coming in at this point. Russia has decided to declare a ceasefire in Ukraine from 6 GMT. Again, Russia. Now, we've got some big breaking news coming in here on India Today. Russia has declared a temporary ceasefire in Ukraine. A temporary ceasefire in all. আম নাগৰিকৰ কাৰণে এই যুদ্ধবিৰতি। ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ আম নাগৰিকৰ কাৰণে খুলি দিয়া হ'ব হিউমেটেৰিয়ান কৰিডৰ, যাক কোৱা হয় গ্ৰীণ কৰিডৰ। এইখিনি সময়ত ৰাছিয়াৰ সেনাই কোনো গুলীবৰ্ষণ বা বোমা বাৰুদ উপয়োগ নকৰে। ৰাছিয়াৰ ডিফেন্স মিনিষ্টাৰৰ দ্বাৰা এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। ইউক্ৰেইনৰ মাৰিপুল আৰু ভলনভাখা চহৰত এই যুদ্ধবিৰতি ঘোষণা। 5 মাৰ্চ 10 AM মস্কো, মানে যেতিয়া মস্কোত 10টা বাজিব এই যুদ্ধবিৰতি আৰম্ভ হ'ব। মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী চহৰ। মস্কোত 10টা বাজিলে আমাৰ ভাৰতত বাজিব 12:30। কেৱল মাৰিউপুল আৰু ভলনভাখা চহৰতহে এই যুদ্ধবিৰতি ঘোষণা। আম নাগৰিকৰ কাৰণে ৰাছিয়াই আয়োজন কৰিছে 31খন বাছ। ইয়াৰ দ্বাৰা আমাৰ ভাৰতৰ বহুতো ছাত্ৰ ছাত্ৰীক ইভাকুৱেট কৰা হ'ব। কিন্তু আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰী য'ত চেল্টাৰ লৈ আছে তাৰ পৰা 50-60 কিলোমিটাৰ দূৰত আছে এই বাছসমূহ। সেই বাছৰলৈকে নিৰাপদভাৱে যোৱাৰ কাৰণেই এই যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ। বিশ্বৰ বহু ছাত্ৰ ছাত্ৰী লগতে ভাৰতৰ বহু ছাত্ৰ ছাত্ৰী ইউক্ৰেইনত পঢ়া শুনা কৰিবলৈ যায়, কাৰণ তাত কলেজৰ মাচুল বহুত কম, কলেজৰ ফিজবিলাক বহুত কম প্ৰাইচ। ইউক্ৰেইনত পঢ়া শুনা কৰিলে ইউৰোপ মহাদেশত চাকৰি পাবলৈ বহু সহজ হৈ পৰে। সেইবাবে বহু ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ যায় ইউক্ৰেইনত। ইউক্ৰেইনৰ খাৰ্কিভ চহৰত ভাৰতৰ এতিয়াও প্ৰায় 300তকৈ অধিক ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে, আৰু আমাৰ ভাৰত চৰকাৰে বহু প্ৰচেষ্টা চলাই আছে এই ছাত্ৰ ছাত্ৰীখিনি উদ্ধাৰ কৰিবলৈ। ভাৰত চৰকাৰৰ দ্বাৰা এতিয়ালৈকে প্ৰায় 20,000 আম নাগৰিক উদ্ধাৰ কৰা হৈছে ইউক্ৰেইনৰ পৰা।